হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চাকৰি সম্বন্ধীয় খবৰলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। আজি প্ৰথমটো জব আপডেটলৈ মই আহিছোঁ। প্ৰথমটো হৈছে NEDFI ৰিক্ৰুটমেণ্ট 2022, অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড, চমুকৈ NEDFI। আৰু ইয়াত 44টাকৈ জুনিয়ৰ এক্সিকিউটিভ অফিচাৰ পদ ওলাইছে, চমুকৈ JEO 44টা পদ ওলাইছে। গতিকে আপোনালোকে আবেদন কৰিব পাৰে। প্ৰথমটো ইয়াৰ পষ্ট হৈছে জুনিয়ৰ এক্সিকিউটিভ অফিচাৰ্ছ JEO, 44টা পদ আছে। আৰু ইয়াত যদি আমি কেটেগৰী ৱাইজ ভেকেঞ্চি চাব যাওঁ, তেতিয়াহ'লে আনৰিজাৰ্ভৰ বাবে আছে 19টা, STৰ বাবে আছে 3টা, SCৰ বাবে আছে 6টা, OBCৰ বাবে আছে 12টা, EWSৰ বাবে আছে 4টা। আৰু পে স্কেলটো ইয়াত লিখা হৈছে, পে স্কেলটো হৈছে 15,400 টকাৰ পৰা 15,900 টকা পৰ্যন্ত। আৰু এইটো নৰ্থ ইষ্ট ইণ্ডিয়াৰ, অৰ্থাৎ উত্তৰ পূবৰ যিকেইখন জিলা আছে তাৰ ভিতৰতে আপোনালোকৰ পষ্টিং হ'ব। আৰু যদি এজ লিমিটটো চাব যাওঁ, তেতিয়াহ'লে ইয়াত 1/8/2022লৈকে আপোনাৰ বয়সটো ধৰা হ'ব। আৰু আপাৰটো যদি ধৰা যায়, তেতিয়াহ'লে 1/8/1992 চনত জন্ম লাভ কৰা হ'ব লাগিব আপুনি, বা তাৰ তলত হ'ব লাগিব। আৰু 21 আৰু 30 বছৰৰ ভিতৰত আপুনি হ'ব লাগিব। ইয়াত ৰিলেক্সেশ্যনো দিয়া হৈছে বয়সৰ ক্ষেত্ৰত। ইয়াত SC আৰু STৰ বাবে আছে 5 বছৰৰ ৰিলেক্সেশ্যন, OBCৰ বাবে আছে 3 বছৰৰ, PWBD জেনেৰেল নাইবা EWSৰ বাবে আছে 10 বছৰৰ ৰিলেক্সেশ্যন, PWBD OBCৰ বাবে আছে 13 বছৰৰ ৰিলেক্সেশ্যন, PWBD SC নাইবা STৰ বাবে আছে 15 বছৰৰ ৰিলেক্সেশ্যন। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি আমি চাব যাওঁ, তেতিয়াহ'লে গ্ৰেজুৱেট হ'ব লাগিব আৰু 60% মাৰ্ক থকা হ'ব লাগিব এই পদটোৰ বাবে। আৰু যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লে SC আৰু STৰ বাবে আৰু PWBDৰ বাবে 5% মাৰ্কছ ৰিলেক্সেশ্যন আছে। আৰু এপ্লিকেশ্যন ফিটো ইয়াত লিখা হৈছে PWD EWSৰ কাৰণে 1 টকাও দিব নালাগে। SC আৰু STৰ বাবে 200 টকা দিব লাগিব, OBCৰ বাবে 300 টকা দিব লাগিব, আৰু জেনেৰেলৰ বাবে 500 টকা দিব লাগিব। আৰু পে'মেণ্টটো কেনেধৰণে কৰিব? পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন হ'ব, আৰু অনলাইনতে আপুনি ইয়াৰ পে'মেণ্টটো কৰিব পাৰিব। আৰু অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাষ্ট ডেট। লাষ্ট ডেট কেতিয়া হ'ব? লাষ্ট ডেটটো হৈছে 5/9/2022। আপোনালোকক পুনৰ এবাৰ কৈছোঁ, লাষ্ট ডেটটো 5/9/2022লৈকে লাষ্ট ডেট থাকিব। গতিকে তাৰ আগতে আপোনালোকে অনলাইন আবেদনটো কৰক। আপোনালোকক মই ইয়াৰ যিটো অনলাইন আবেদন কৰাৰ বাবে লিংক আছে, সেই লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংকটো কপি কৰিলে এই পেজটো খোলা খাব, য'ত আপোনালোকে আবেদন কৰিব পাৰিব। খুব সহজভাৱে আপোনালোকে আবেদন কৰিব পাৰিব, বেছি কঠিন নহয়। আপোনালোকে এবাৰ চালে অনলাইনটো কৰিব পাৰিব। এতিয়া আহোঁ আমি দ্বিতীয়টো জব আপডেটলৈ। ইয়াত দ্বিতীয়টো হৈছে DRDO CEPTAM ৰিক্ৰুটমেণ্ট, অৰ্থাৎ চেণ্ট্ৰেল ফৰ পাৰ্চনেল টেলেণ্ট মেনেজমেণ্ট ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, চমুকৈ DRDO। ইয়াত আপোনাৰ 1901টা ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট B পদ আছে, আৰু টেকনিচিয়ান A পদ ওলাইছে, অৰ্থাৎ 2টা পদ ওলাইছে ইয়াতে। ইয়াত প্ৰথমটো ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট B STA B। ইয়াত পোষ্ট আছে 1075টা পদ, আৰু এজ লিমিট দিয়া হৈছে 18 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ৰিলেক্সেশ্যন আছে SC ST OBC ESM PWBDৰ বাবে ৰিলেক্সেশ্যন আছে। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপুনি বেচেলৰ ডিগ্ৰী লাভ কৰা হ'ব লাগিব এই পদটোৰ বাবে। পে লেভেলটো ইয়াত দিয়া হৈছে। পে লেভেলটো আপোনাৰ 35,400 টকাৰ পৰা 1,12,400 টকা পৰ্যন্ত আপোনাৰ চেলাৰী হ'ব। আৰু দ্বিতীয়টো পদ আছে ইয়াতে টেকনিচিয়ান A। ইয়াৰ বাবে আপুনি ITI পাছ কৰা হ'ব লাগিব, আৰু মেট্ৰিক পাছ বৰ্ডৰ পৰা কৰা হ'লে হৈ যাব। এজ লিমিটটো দিয়া হৈছে 18 পৰা 28 বছৰৰ ভিতৰত আপোনাৰ হ'ব লাগিব। আৰু ৰিলেক্সেশ্যন আছে SC ST OBC ESM PWBDৰ ক্ষেত্ৰত। আৰু নাম্বাৰ অফ পোষ্ট যদি আমি ইয়াত চাওঁ, টেকনিকেল এৰ বাবে 826টা পদ ইয়াত ওলাইছে। আৰু ইয়াৰ পে লেভেলটো হ'ব 19,900 টকাৰ পৰা 63,200 টকা পৰ্যন্ত আপোনাৰ চেলাৰী হ'ব।
আৰু ইয়াৰ এপ্লিকেশ্যন ফিটো যদি চাওঁ তেতিয়াহ'লে 100 টকা জেনেৰেল নতুবা OBC তেওঁলোকৰ বাবে 100 টকা এপ্লিকেশ্যন ফি আৰু SC ST PWBD ESM আৰু ওমেন তেওঁলোকৰ বাবে 1 টকাও দিব নালাগে আৰু ইয়াৰ পে'মেণ্ট মোডটো হ'ব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং UP বা অনলাইন যোগে আপোনালোকে এই যিকেইটা ছিষ্টেম ইয়াত দিয়া হৈছে ইয়াৰ যোগেদি আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব আৰু ইয়াৰ যদি আমি লাষ্ট ডেটটো চাওঁ লাষ্ট ডেটটো হ'ব 23/9/2022 আৰু এই যিটো জব আপডেট এই জব আপডেটটোৰ বিষয়ে আপোনালোকে যদি বিতংভাৱে চাব খোজে তেতিয়াহ'লে মই তলত লিংক এটা দি দিছোঁ আৰু তাত গৈ আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।